গাইছ এতিয়া মই এখন মোবাইল দোকান আছোঁ আৰু এটা মোৰ লগত দাদা আছিলে তাৰ মানে মোবাইলটো ল'লে হয় বিজনী মানে ইকো বেংক আছে ন তাতে আৰু LNB ৰোড হয় আৰু দোকানখনৰ নাম হৈছে মোবাইল শ্বপ আপোনালোকক মই দোকানৰ ভিডিঅ' ফুটেজ দেখাম তো ভিডিঅ'টো মানে কেনেকুৱা বাহিৰৰ পৰা দেখাম আৰু দোকান কেনেকুৱা আৰু ইয়াতে কি ধৰণৰ মোবাইল পোৱা যায় মোবাইল আছে আপোনালোকৰ মোবাইল হেডফোন এয়াৰফোন আৰু মোবাইল ৰিপেয়াৰিং কৰা হয় ৰিপেয়াৰিং নহয় আমাৰ মোবাইল পোৱা যাব ইয়াতে ৰিয়েলমি ল'ব পাৰে এতিয়া লেটেষ্ট মডেল আহিছে ৰিয়েলমি 10 Pro Plus 10 Pro 9 Pro Plus 9 series আচ্ছা আচ্ছা আৰু Samsung আপনি 5G এতিয়া নতুন মডেল আহিছে আচ্ছা 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 তো আমি যিটো মোবাইল ল'লোঁ এই মোবাইলটো এইটো হয় হল 12 প্লে এইটো ৰেম কিমান হয় ৰেম এইটো 4GB ৰেম হয় 4GB ৰেম আৰু 6000 mAh ৰ বেটাৰী হ'ব 6000 mAh বেটাৰী বাকীটো ৱাৰেণ্টি দিয়া আছে না ইয়াৰ পৰা আচ্ছা এক বছৰ ৱাৰেণ্টি আৰু মানে চাৰ্জাৰ কিমান দিন চাৰ্জাৰ ৱাৰেণ্টি আজি আছে নাই আজিকালি 6 মান্থ আছে না বৰ্তমানো ঠিকে আছে ভালে বাকী ইয়াতে মোবাইলটো কি কোৱা হৈছে বেক কভাৰ পোৱা গৈছে আৰু এটা এইটো কি এক্স ক্লাবৰ কিবা কুপন ইয়াতে স্ক্ৰীণ বাৰকত কিবা দিয়া হৈছে এক্স ক্লাবৰ বাকী ঠিকে আছে মোবাইলটো এইটো লোৱা হ'ল আপোনালোকে আহিব পাৰে ল'ব পাৰে মোবাইল আপোনালোকৰ মানে কিবা ডিছকাউণ্ট পাব মোবাইলত আহি যাব মোবাইলটো মানে কি কোন কথা এইটো কোন এৰিয়াত হয় মানে এইটো ইয়াৰ ইউকো বেংক যে আছে আচ্ছা ইউকো বেংক আৰু ৰোডটো কি এইটো LNB ৰোড বন্ধুসকল দোকানখনৰ মই লগাইছোঁ বাহিৰৰ পৰা আপোনাক দেখুৱাইছোঁ যদিহে মানে সন্ধিয়া হ'লগৈ মই আহোঁতে লেট হ'লগৈ তো আপোনালোকে এতিয়া